হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ জিতুৰ প্ৰতিম ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আছোঁ দোকানত। দোকান মানে মোৰ পাছফালে আছে এখন দোকান, আৰু দোকানখন হৈছে মোৰ বন্ধুৰ এয়া মাইকেল প্ৰাণ, মানে এজন ভাল চিনেমা প্ৰেমিক মানুহ, ভাল মানে চিনেমা চাই ভাল পোৱা মানুহ। এই যিখন মানে চৰ্চাত চলি আছে ব্লু ফিল্ম, তাৰ বিষয়ে মানে ইও দুআষাৰমান ক'ব, ময়ো ক'ম মানে তাৰে বিষয়ে, আৰু মানে আমি অসমীয়া চিনেমাৰ ওপৰত অলপ কথা পাতিম মানে আজি। যি নহওক ভিডিঅ'টো শেষলৈ চাই থাকক। মানে চিধা ইয়াতে বহি গ'লোঁ মানে দেই, মোবাইলটো মানে কি হৈছে আমি ক'ৰবাত থৈ দিলোঁ, মানে অলপ বহি পিনে কথা পাতিমতো নেকি। যি নহওক ই মোৰ বহুত দিনৰ পুৰণা বন্ধু এজন, মানে কলেজৰ পৰা ভাল এজন চিনাকি বন্ধু। আৰু আমি দুটাই মানে আগতে বহুত কিবা কিবি ভিডিঅ' চিডিঅ' সৰু সুৰাকৈ এনে কৰোঁ আমি কিবা কিবি ভিডিঅ', কিন্তু আমাৰ কথাটো বাৰু পিছত বেলেগ কথা। কিন্তু বৰ্তমান আমি অসমীয়া চিনেমাৰ ওপৰত অলপ কথা পাতিম, অসমীয়া চিনেমাৰ ওপৰত আমি দুই এটা অলপ কথা পাতিম। প্ৰথমতে কথা পাতিম যিখন আমাৰ চৰ্চাত চলি আছে ব্লু ফিল্ম, ব্লু ৱাট চুগাৰে ভুল ৱাট চুগাৰে লোক, সেই ব্লু ফিল্মখনৰ ওপৰত অলপ কথা পাতিম। তুমি চাইছা? নিশ্চয় চাইছোঁ। কেনেকুৱা মানে চাই কেনেকুৱা লাগে? চাই বহুত ভাল লাগিছে, কাৰণ প্ৰথম কথা হ'ল এটা বেলেগ এটা মেছেজ দিয়া গৈছে। মেছেজ মানে কি, এটা বেলেগ ট্ৰিটমেণ্ট, যিটো এতিয়ালৈকে কোনো অসমীয়া চিনেমাত আমি দেখিবলৈ পোৱা নাই। বিশেষকৈ হলত চাবলৈ গ'লে এতিয়া কি হয়, আমাৰ বিশেষকৈ মানে যিবিলাক ৱেব ছিৰিজ আছে, ৱেব ছিৰিজবিলাক আহি আছে, সেইবিলাকো ভাল ধুনীয়া কৰি আছে কাম। কলম্পাৰ হওক, তাৰপিছত বোলে ফিচা হওক, এনেকুৱা ধৰণৰ ৱেব ছিৰিজ। কিন্তু এইখন চিনেমা মানে এনেকুৱা ট'টেলি এণ্ড মানে হেৰি আৰু বস্তুটো কি কয়, সেইটো বুলি আৰু আমাৰ সমাজৰ কিছুমান মিল আছে সেইখন চিনেমাখনত নহয়, পুৰা ট'টেলি বাস্তৱিক, একেবাৰে বাস্তৱ। কাৰণ মই নিজে চালোঁ, মানে কিছুমান আমাৰ মুখাপিন্ধা যিবিলাক ভদ্ৰলোক এই চিনেমাখনত কিছু সেনেকুৱা মানুহ প্ৰকাশ পাইছে আৰু পাইছে ন। আৰু কিন্তু এটা কথা দেই, এই চিনেমাত মই যিটো ব্লু বাইৰ চৰিত্ৰ একদম সাংঘাতিক, এইটো বঢ়িয়া এক্সেলেণ্ট। লাষ্টৰখিনিত মানে বিৰাট মানে মুখেৰে কথা নোলোৱা হৈ গৈছে, মানে কিবা আৱেগিক হৈ গৈছে। আমি গোটেইখিনি কথা ক'ব নোৱাৰোঁ, যিসকলে চোৱা নাই তেওঁলোকে গৈ পেলাই চিনেমাখন চাওক, সঁচাকৈ খুব ভাল চিনেমা। আৰু এটা কথা উল্লেখ কৰিব লাগিব, কাৰণ হিমাংশু প্ৰসাদ দাস তেওঁ তাৰমানে চিনেমাখন নিৰ্মাণ নোহোৱাৰ আগৰ পৰাই যিটো তেওঁ প্ৰচাৰ চলাইছে, বাপৰে সাংঘাতিক সাংঘাতিক। কিন্তু মানে ইমান প্ৰচাৰ চলাইছে, যিটো এতিয়া এখন চিনেমা আহি আছে, মই সেইদিনাখন লংকাকাণ্ড বুলি পেলাই, ইমান বিগ বাজেটৰ চিনেমা, আমাৰ চম্পক শৰ্মা আছে, মৃদুল ভূঞা আছে, বিবেক বৰা আছে, কিয় নিপন গোস্বামী আছে, ইমানখিনি এটা ষ্টাৰ কাষ্ট, ইমান ভাৰী ভৰকম এটা বাজেট, তাৰপিছত তেওঁলোকৰ কোনো হেৰিয়ে নাই, প্ৰচাৰে নাই। এতিয়া 28 অক্টোবৰত ৰিলিজ দিব। মই সেইটোৱে কৈছোঁ কথাটো, যে মানে কি জানানে, আমাৰ অসমীয়া চিনেমাৰ বৰ্তমান এটা মানে ভাল পৰিস্থিতিটো ভাল হৈ আহিছে যেন অনুভৱ হৈছে। আৰু এটা কথা, হিমাংশু দা মানে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মানে বহুত বহুত ধন্যবাদ, মানে সাহস বহুত কৰিছে হিমাংশু দাই, বহুত মানিব লাগিব একদম, মানে সাহস। কাৰণ এনেকুৱা এখন চিনেমা ৰিলিজ কৰিবলৈ হ'লে সাহসৰ বহুত প্ৰয়োজন, সাহস। আৰু যিটো মানে চিনেমাখনৰ ওপৰত একচুৱেলি হিমাংশু দাহঁতৰ মানে টিমটোৰ এটা মানে হেৰি আছিলে, বিশ্বাসো আছিলে। আৰু প্ৰচাৰ যিবিলাক কৰিছে, ধুনীয়াকৈ প্ৰচাৰ ধুনীয়াকৈ কৰিছে। আৰু এটা কথা, মানুহৰ পজিটিভ কমেণ্টে পাইছোঁ চিনেমাখন। মই ইতিমধ্যে যিমান মানুহে চালে মই সকলোকে সুধিছিলোঁ, সকলোৱে মানে পজিটিভ ভাল বুলিয়ে কৈছে। মানে নামটো হিচাপত মানে চিনেমাখনক লৈ অলপ বেয়া যেন মানে অনুভৱ হৈছিল, যে ব্লু ফিল্ম মানে তেনেকুৱা নাম হিচাপত মানে চিনেমাখনত তেনেকুৱাতে হ'ব নেকি, কিবা তেনেকুৱাকে ভাবিছিল, কিন্তু তেনেকুৱা একদমেই নহয়। আৰু চিনেমাখন চাই প্ৰথম দিনাখন মানুহে ভাল পোৱাৰ কাৰণে, আৰু মানুহে মানুহৰ মুখেৰে প্ৰচাৰ হ'ল একদম। বহুতে সৰু সৰু ক্লিপ কিছুমান দি পেলাই মানে সেইখিনি মানে দিছে, দিয়াৰ কাৰণে মানুহখিনি মানে কিনো আছে চিনেমাখন, কিনো আছে চাব যাওঁ। মানে ইমান কম বাজেট, এটা বাজেট একেবাৰে হয়তো 20 লাখ মানৰ ওচৰা ওচৰি বাজেট, তেনেকুৱা। কিন্তু এতিয়া চলি আছে চিনেমাখন, এটা আমাৰ কাৰণে সুখবৰ, অসমীয়া ফিল্ম উদ্যোগৰ কাৰণে একদম সুখবৰ। এতিয়াও ব্লু ফিল্ম চলি আছে, একদম সুখবৰ, ভাল কথা। আৰু চলি থাকক, আৰু অনাগত দিনতো এনেকৈ ভাল ভাল চিনেমা আহক, আমি চাম। আমি আমি আছোঁ চোৱাত ভাল। আৰু মই প্ৰথম ৰিলিজ হোৱাৰ দিনাখনে চাইছোঁ, মই ছয়গাঁও হলতে চাইছোঁ। নিশ্চয়। আৰু এটা বিশেষ কথা, আমি চিনেমা প্ৰেমী আমাৰ যিখিনি আছে, আমি বকত থাকোঁ। আমাৰ বকৰ পৰা ছয়গাঁও দূৰ হয়, ছয়গাঁও নাপালে আমি দুধনৈ যাব লগা হয়, দুধনৈ নাপালে এইফালে আজৰা যাব লগা হয়। বকত আমাৰ বকত মানে কোনো হল এতিয়ালৈকে নাই। মোটামুটি ছয়গাঁৱৰ পৰা এইফালে দুধনৈলৈকে ক'তোৱে হল নাই। মানে চিনেমা প্ৰেমীৰ কাৰণে আমাৰ বকখিনিৰ কাৰণে বহুত মানে হ'ব লাগে অসুবিধাৰ কথা। অকল আমাৰ বকত বুলিয়ে নহয়, আমাৰ কি কয় এইটো বহুত ঠাইত নাই, নলবাৰীত নাই, ক'ৰবাত নাই, মানে বহুত জেগাত নাই। এতিয়া মানে চৰকাৰে এটা স্কিম বনাইছে, যিসকল উদ্যমী ল'ৰাই মানে যদি থিয়েটাৰ খুলিব বিচাৰে, মানে চিনেমা হল খুলিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে মানে চৰকাৰৰ পৰা ঋণ কিবা চামথিং ঋণ দিয়ে বোলে। আই থিংক 1.5 কোটিমান টকা দিয়ে, আৰু বাকীখিনি নিজে হল এটা খুলিবলৈ বৰ বেছি 3 কোটিমান টকা লাগে। গম পোৱা নাই কিন্তু এইটো লাগে। বাৰু যিনা আপোনালোকে ভিডিঅ'টো চাই আছে, আৰু স্ক্ৰীণত আপোনাৰ ব্লু ফিল্মৰ কিছুমান শ্বট চলি আছে, আপোনালোকে সেইবিলাকো চাই থাকক। আমি কিন্তু কথা পাতি আছোঁ, মানে কথাটো মানে কিন্তু আমাৰ আজি চিনেমাৰ ওপৰতে, মানে বহুত দিনৰ মূৰতো লগ পালোঁ, আৰু দোকানখন ইয়াৰে হয়।
আৰু দোকানৰ লগৰ বাহিৰেও নিজে অলপ মানে সাংস্কৃতিক দিশটোৰ লগত অলপ জড়িত থাকে। অলপ চলপ ইমান নহয়। নাই জড়িত থকা ভাল কথা বাৰু, থাকিব লাগে না, মই থাকিব লাগে। কিন্তু আমাৰ আৰু এখন নতুন চিনেমা আহিছে ৰঘুপতি আছে, মই সেইদিনাখন ৰিভিউ কৰিছোঁ কিন্তু ৰঘুপতিখন মানে ৰবিদাৰ কথা আৰু একদম মানে হিৰোটো আৰু ক'বই নালাগে, ৰবিদাৰটো একদম আমাৰ সেই দিনৰ পৰাই আৰু জীৱন তৃষ্ণা ৰবিদা সেই দিনৰ আৰু নিয়া এটা বহুত চিনেমা বাৰু, ইমান মৰম কিয় লাগে, নায়ক তেনেকুৱা বহুত ধৰণৰ ফিল্ম আছে। কিন্তু এইখন ৰঘুপতি সাংঘাতিক ফিল্ম আৰু একদম চাব লগা ফিল্ম, চাব পাৰে আপোনালোকে, চাব আপোনালোকে সকলোৱে যাব। মইতো পোষ্টাৰ ওলোৱা নাই, মই এতিয়া পোষ্টাৰ মানে নিজে হেৰি কৰি পেলাই কি কৈছোঁ প্ৰিণ্ট আউট কৰি পেলাই লগাই থৈ দিছোঁ দোকানৰ আগত। মানে আমি এইকাৰণে আজি কথা পাতিছোঁ যেন আমি অসমীয়া মানুহ হয় যেন আমি অসমীয়া চিনেমা চাম বা আমি চাব লাগিব। আৰু এটা কথা যে বহুতো অভিনেতা অভিনেত্ৰী মানে অভিযোগ কৰে যে এই আমাৰ অসমীয়া মানুহে মানে অসমীয়া চিনেমা নাচায়, চাউথৰ মানুহে যে ইমান চাউথৰ চিনেমা চায়। এইটো নহয় যে বেয়া চিনেমা এখন চাউথৰ মানুহে কোনোদিন নাচায়। চিনেমা এখন কাহিনী ভাল হ'ব লাগিব, প্ৰথম কথা হ'ল কাহিনী, দ্বিতীয়তে চিনেমাটোগ্ৰাফী ভাল হ'ব লাগিব, অভিনয় ভাল হ'ব লাগিব, হয় নে নহয়? এতিয়া ব্লু ফিল্মখন ইমান কম বাজেটৰ হোৱাৰ পিছতো মানুহে কিয় চাইছে? লোকেল উৎপাদ কিয় চাইছে? কাৰণ কিবা এটা এণ্টাৰটেইনমেণ্ট পাইছে মানুহে, সেইটোৰ কাৰণে চাইছে। এনেকৈ যিসকল অভিনেতা অভিনেত্ৰীয়ে নিজকে চেলিব্ৰিটি বুলি ভাবি নিজকে গদগদ হৈ পেলাই যে কয় যে অসমীয়া চিনেমা মানুহে নাচায়, আৰে ভাল কিবা এটা দিব লাগিব, তেতিয়াহে মানুহে চাব। আজি চা ব্লু ফিল্মৰ কথাটো বহুত ডাঙৰ বিগ বাজেটৰ ফিল্ম নহয় কথাটো, আৰু ফিল্মখনত কোনো মানে ডাঙৰ দামী ৰেষ্টুৰেণ্ট, দামী গাড়ী, দামী বিল্ডিং চিল্ডিং দেখুওৱা নাই ফিল্মখনত। গানো নাই, গানবিলাক বেকগ্ৰাউণ্ডত আছে, মোৰ পাছৰটো ফোনত, মোৰ লাষ্টৰটো ফোনত, ভৱেশদাৰ গান, ভৱেশদাৰ লগতো কিন্তু ভাল চিনাকি। কিন্তু কি মানে সেনেকুৱা গানটো অলপ তাকো বেকগ্ৰাউণ্ডত বাজি আছে গান যিয়ে নহওক। কিন্তু এই ব্লু ফিল্মখনত কোনো এনেকুৱা নাই যে ডাঙৰ কিবা চিটি দেখুৱাইছে, ডাঙৰ কিবা সাগৰ মহাসাগৰ বা তোমাৰ বিল্ডিং, ডাঙৰ বিল্ডিং, কিবা ডাঙৰ বিদেশৰ লোকেশ্যন এইবিলাক দেখুওৱা নাই। জাষ্ট আমাৰ এটা কি বোলো গাঁৱলীয়া পৰিৱেশ, একদম গাঁৱলীয়া পৰিৱেশৰ সময়ত যিটো পৰিস্থিতি চলিছিল একদম। আৰু কাহিনীটো লকডাউনৰ ওপৰতে ঘটনাটো, লকডাউনৰ লগত সাংঘাতিকভাৱে ৰিলেট মানে জড়িত। আৰু ঘটনাটো মানে সম্পূৰ্ণ চালে এটা ধুনীয়াকৈ বুজিব আৰু খুব হাঁহিব পাৰিব। এক নম্বৰ কথা, ফিল্মখন চালে হাঁহিব পাৰিব। আৰু এই ফিল্মখন চাই আপুনি ক'ব নোৱাৰিব, যদি আপুনি পজিটিভ মাইণ্ড লৈ মানে ফিল্মখন চাই তো ক'ব নোৱাৰিব বেয়া ফিল্ম বুলি। মই এইখিনি আৰু ক'লোঁ। আৰু আমি বিশেষ একো নাই, আমি দুটাই মানে বহুত দিনৰ মূৰত লগ পালোঁ, তাকে অলপ কথা পাতিলোঁ আৰু তুমি দুই এষাৰ কোৱা। নিশ্চয় ইমানখিনি আৰু ভিডিঅ'টো নে কি? ইমানখিনিয়ে মোৰ পোষ্টাৰ আছে দুখন। ঠিক আছে লাইক চেক কৰাৰ কথা কৈ দিয়া অলপ হেৰি কৰিলে হ'ল। আপোনালোকে যিটো প্ৰতিমি ভ্লগছ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এয়া দেখিছেনে, মোৰ পিছপিনে আছে দুখন পোষ্টাৰ। মানে অসমীয়া চিনেমা চোৱা এনেকুৱা এজন ল'ৰা, মানে এনেকুৱা এজন প্ৰেমিক ল'ৰা, নিজে কষ্ট কৰি নিজৰ পইচাৰে এইবিলাক প্ৰিণ্ট আউট কৰি পিনে ইয়াতে নিজৰ দোকানতে ইয়াতে বেৰত লগাই থৈ দিছে। এই ল'ৰাজন এইজনে ল'ৰাজন অসমীয়া চিনেমা তামাম ভাল পাই চাই আৰু